Hello friends, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ হাতত আকৌ এটি পাৰ্চেল আহি পাইছে। এটো আকৌ সৰু বাইদেৱে পঠিয়াইছে বাৰু। এটো আকৌ আনবক্সিং কৰি ৰাখোঁ। আপোনালোকক কি আছে চাই লওঁ, ঠিক আছে? Mattress protector है maybe mattress protector है বন্ধুসকল সৰু বাচ্চাৰ কাৰণে বিশেষকে কাৰণ আমাৰ বাবুৰ 2 বছৰ কমপ্লিট হ'ব তো এবাৰ তাকো দৰকাৰ আৰু বিশেষকে তাকে দৰকাৰ বাৰু পাছে কৰিলে যাতে মেট্ৰেছখন বেয়া হৈ নাযায় সেইটো কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰি তো মেট্ৰেছ প্ৰটেক্টৰ হয় ঠিকে আপোনালোকক দেখাই দিছো আৰু সকে ইয়াকে ডাঙৰ কৰিব পাৰিলেন পাই মতি দিব এটো দেখিছে বন্ধু-বান্ধৱীসকল খুব ধুনীয়া হয় প্ৰডাক্টটো তো আকৌ এবাৰ ধন্যবাদ সৰু বাইদেউ ইমান ধুনীয়া এটা গিফ্ট আকৌ এবাৰ পঠিওৱাৰ বাবে থ্যাংক ইউ আৰু এই মেট্ৰেছ প্ৰটেক্টৰখন কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰি পৰিয়ে দেখুৱাই দিব পৰি দেখুৱাই দিয়াচোন বাৰু এখন আমাৰ কিং সাইজত অৰ্ডাৰ দিয়া হৈছিল বায়ে আমাৰ বিছনাখনৰ সাইজ মতেৰে অৰ্ডাৰ দিছিলে আমাৰ বিছনাখন কিং সাইজৰ হয় তো মেট্ৰেছ প্ৰটেক্টৰখনো কিং সাইজত অৰ্ডাৰ দিয়া আছে কাৰণ আমাৰ বেডখন সাইজ হৈছে কিং সাইজ 6.5 and 6 মানে 6 and 6.5 ইয়াতে হোল্ড কৰি ৰাখিবৰ কাৰণে ৰবৰ সিস্টেম দি থৈ দিছে যাতে মেট্ৰেছখন চলি নাহে ধুনীয়া ফিটিং হৈছে দেখিছেনে ধুনীয়া হৈছে यार पिसट बिना बिके এতিয়া আপোনালোকে ইয়াৰ পিছত কি লগাব লাগিব বেডশিটখন এতিয়া ইয়াতে আমাৰ নানুৱে সুসু কৰিলেও ইয়াতে যদি কিবা কাৰণত কি পানীও পেলাই দিয়ে তেতিয়াও কোনো প্ৰব্লেম নাই আমাৰ মেট্ৰেছখন বেয়া হোৱাৰ চান্স নাথাকে অবভিয়াছলি ইমান দাম দি ইমান পইচা ভৰি মেট্ৰেছখন বনাইছো ইমান জলদি যদি বেয়া হৈ যায় বেয়া লাগিব ন মানে এখনৰ বহুত দৰকাৰ হৈছে ন ধুনীয়া আৰু ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত দি দিয়া যাব বাৰু আপোনালোকে চেক কৰি ল'ব পাৰিব ঠিক আছে ওকে থ্যাংক ইউ বাই